গাইজ আপোনালোকেও ঘৰত বহি বহি টকা ইনকাম কৰিব বিচাৰে নেকি? চ' যদি বিচাৰে এই ভিডিঅ'টো আপোনালোকৰ বাবে। চাওক, আজিকালি টকা ইনকাম কৰা বহুত ৰাস্তা ওলাই গৈছে। ব্যৱসায়ীয়ে হওক, আপুনি ছাৰ্ভিচে কৰি আছে, বেগেৰা যি কৰি আছে, মুঠতে ইনকামৰ বহুত ৰাস্তা ওলাই গৈছে। তাৰে মাজতে এতিয়াৰ সময়ত চলি থকা যোনটো নেকি কমৰ পৰা বহুত বেছিলৈকে যাব পাৰে, সেইটো ইনকামৰ কথা আজি কৈ আছোঁ আপোনালোকক। আজিৰ পৰা 6 মাহ পিছত যদি আপোনালোকে টকা মাহে মাহে বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব যাতে আমি মাহে মাহে টকা পাই থাকোঁ, বেছিয়ে হওক কমেই হওক, মুঠতে পাই থাকোঁ। এতিয়াৰ সময়ত কি হৈছে, চবে কষ্ট কৰি আছে কিন্তু টকা সিমানখিনি ইনকাম কৰিব পৰা নাই। যিমান কষ্ট কৰে তাত সেইখিনিৰ ইনকাম নাপায়। মানুহক লাগে টকা। মোক কমেণ্ট বহুতেই কৰি থাকে যে দাদা কিবা এনেকুৱা কাম কওক যাতে মই কৰিব পাৰোঁ। বহুতে বহুত কমেণ্ট কৰি থাকে। আজি চবৰ বাবে ঘৰত বহি বহি টকা ইনকাম কৰিব পাৰিব তেনেকুৱা ৰাস্তা লৈ আহিছোঁ মই। কেৱল 6 মাহ সময় দিব। 6 মাহ সময়ৰ পিছত আপোনালোকে চাব যে আপোনালোকৰ ইনকাম হৈ আছে নে নাই। চ' বলক আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথম কথা, এতিয়াৰ জামানা হৈছে ছ'চিয়েল মিডিয়াৰ জামানা। আমি তাক কেনেদৰে ব্যৱহাৰ কৰোঁ। আমিতো কেৱল এনেকুৱাই হৈ গৈছোঁ ন, যে বহি থকা সময়ত, ৰেষ্ট লোৱা সময়ত আমি কি কৰোঁ, মোবাইলটো কেৱল মোবাইলটো ওলাই আমি জাষ্ট ভিডিঅ' চাম, আমি স্ক্ৰল কৰিম, এনেকৈ ৰীল চাম, কেৱল ৰীল চাই থাকিম। বা ফটো চালোঁ, কাৰোবাৰ লাইক কৰিলোঁ, অনলাইনতে হওক কিবা বস্তু চালোঁ, এনেকৈ চাই আছোঁ। মুঠতে স্ক্ৰলিঙে, কেৱল জীৱনটো এনেকুৱা হৈছে আমাৰ স্ক্ৰলিং। কিন্তু আমাৰ সময়টো বেকাৰ গৈ আছে। যিমানে ধৰক আমি মোবাইলটোত সময় দিম, এনেকৈ স্ক্ৰলিঙত আমি সময় দিম, সেইটো সময় আমাৰ বেকাৰ। সেই মোবাইলটোৱে আমি ইমান ধুনীয়া ব্যৱহাৰ কৰিব পাৰোঁ, সেই মোবাইলেৰে আমি ইনকাম কৰিব পাৰোঁ। কিন্তু মানুহে সেইখিনি সময় স্ক্ৰলিঙত দিয়ে। মোক লাগে এণ্টাৰটেইনমেণ্ট। চ' সেই এণ্টাৰটেইনমেণ্টৰ কাৰণে মানুহ কি হৈছে, আজিকালি ইনকামত ধ্যান নোহোৱা হৈছে। চ' কথাটো এতিয়া এনেকুৱা, আপোনালোকে যদি সেই মোবাইলটো স্ক্ৰলিং নকৰি আপোনালোকে কিবা এটা কামত যদি ব্যৱহাৰ কৰে সেইখিনি সময়, তেতিয়াহ'লে আপোনাৰ প্ৰফিট আছে। কি প্ৰফিট আছে মই কৈ আছোঁ। ছাপ'জ আপোনালোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছে, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰক যাতে আপুনি সেইটোৰ দ্বাৰা ইনকাম কৰিব পাৰে। কাৰণ আজিকালি এনেকুৱা হৈ গৈছে, চব বস্তু অনলাইন হৈ গৈছে। ছ'চিয়েল মিডিয়া বা যিকোনো ক্ষেত্ৰতে প্লেটফৰ্মতে হওক, মুঠতে ইনকামৰে চব অনলাইন ছিষ্টেম হৈ গৈছে। এতিয়া আপুনি বহুত ক্ষেত্ৰতে ইনকাম কৰিব পাৰে। চ' তাৰে মই 3টা প্লেটফৰ্মৰ পৰা টকা ইনকাম কৰিব পাৰিব আজিৰ পৰা প্ৰায় 6 মাহ পিছত। কেৱল 6 মাহ আপোনালোকে এনেকুৱা মনোযোগ দি কাম কৰিব লাগিব, তেতিয়াহে আপোনালোকে টকা ঘটিব পাৰিব। নহ'লে ডেইলি নিচিনা এনেকৈ স্ক্ৰল কৰি বহি থাকক, দিনবিলাক খেৰাই থাকক, জীৱনটো খেৰাই থাকক। চ' যদি এই বস্তুখিনি মানি চলে, তেতিয়াহ'লে 100% চিয়'ৰ আপোনালোকে টকা ইনকাম কৰিব পাৰিব। চ' সেই প্লেটফৰ্মকেইটা হ'ল, এটা হ'ল ইউটিউব, এটা হ'ল ফেচবুক, এটা হ'ল ইনষ্টাগ্ৰাম। এই 3টা প্লেটফৰ্ম যেনেকৈ আপুনি ইয়াৰে পৰা মান্থলি বহুত টকা ইনকাম কৰিব পাৰিব আজিৰ পৰা 6 মাহ পিছত। এই 3টা প্লেটফৰ্মত যদি ধ্যান দিয়ে, আজিৰ পৰা 6 মাহ কাম কৰি, তেতিয়াহ'লে আপোনাৰ নিশ্চয় প্ৰফিট হ'বই হ'ব, গেৰেণ্টি। চ' এতিয়া কেনেকৈ কি কৰিব যাতে আপোনাৰ 6 মাহ পিছত আপোনালোকৰ হাতত টকা আহে। চ' প্ৰথম কথা, যদি আপুনি ইউটিউব চলাই আছে, প্ৰতিদিনে এটাকৈ ভিডিঅ' দিয়ক, লং ভিডিঅ'। শ্বৰ্ট ভিডিঅ' দি লাভ নাই। যদি শ্বৰ্ট ভিডিঅ' দিয়ে তেতিয়াহ'লে আপুনি এক্সট্ৰাকৈ দিব পাৰে, কিন্তু মেইন লাম্বা ভিডিঅ' দিব। লাগালে 5 মিনিটৰ পৰা 10 মিনিটৰ ভিডিঅ'তে কিয় নহওক, মুঠতে লং ভিডিঅ' এটা দিব। 6 মাহত কিমান হ'ব, 180টা ভিডিঅ'। সেই 180টাৰ ভিডিঅ'ৰ পিছত আপুনি চাওক আপোনাৰ চেনেল মনিটাইজ হয়, টকা কিমান আহিব আপুনি ভাবি চাব। যদি আপোনালোকে ভালকৈ মনোযোগ দিয়ে, তেতিয়াহ'লে আপোনাৰ 2 মাহতে আপোনাৰ চেনেল মনিটাইজ হৈ যাব আৰু তাৰে পিছত আপুনি টকা পাই থাকিব। 6 মাহটোতো আপোনালোকে মই এনে এপ্ৰক্সিমেট সময় কৈছোঁ। এটা কামৰ ওপৰত ডিপেণ্ড কৰে আপুনি কি কাম কৰে বা কি কাম কৰি দেখুৱাই আপুনি। এতিয়া আপোনাৰ পেশ্যনটো কি। চ' ডেইলি ব্লগ ছিষ্টেমত কৰক, নহ'লে আপুনি দুদিনৰ মূৰে কৰিব পাৰে, কিন্তু ডেইলি ব্লগ ছিষ্টেমটো এতিয়া বহুত চলি আছে। যেনেকৈ মই কৰোঁ এতিয়া, ধৰক ডেইলি ব্লগ টাইপৰ। দিনটোত মোৰ 300-400 ভিউজ হ'লেও এটলিষ্ট আহি আছে। সেই 300-400 ভিউজে প্ৰতিদিনে আপোনাৰ জমা হয়, সেই মনিটাইজেশ্যনলৈকে সহায় কৰে। আৰু গেপছ যদি আপুনি মাজে দিয়ে, তেতিয়া আপোনাৰ কি হয়, যোনবিলাক ভিউৱাৰ্ছ থাকে, ভিউৱাৰ্ছবিলাক কম থাকে। আপুনি আজি এটা দিলে, নেক্সট কেতিয়াবা আকৌ এটা দিলে, সেই তেতিয়া আপোনাৰ
কানেক্টিভিটিটো অলপ কমি যায় যদি আপোনাৰ কণ্টেণ্টত জোৰ আছে তেতিয়াহ'লে আছে বাৰু কথা নাই কিন্তু কণ্টেণ্টত যদি জোৰ নাই তেতিয়াহ'লে আপোনাৰ লাভ নাই তো সেইকাৰণে ডেইলি ছিষ্টেমত দিয়ক পুৰা কণ্টিনিউ 6 মাহ দিয়ক 180টা ভিডিঅ' এইটো এটা চেলেঞ্জ ৰাখি থৈ দিয়ক যাতে আপুনি সদায় ডেইলি এটা ভিডিঅ'কে দিব পাৰে তো 180টা ভিডিঅ' মোৰ এটা এম লৈছোঁ যে মই 180টা ভিডিঅ' যেতিয়ালৈকে মোৰ কমপ্লিট নহয় তেতিয়ালৈকে মই নেৰোঁ চ' এইটো এটা এম বাকী আপোনালোকে ফেচবুক ইউজ কৰিব পাৰে আকৌ সেম সেই ভিডিঅ'টোৱে আপুনি ফেচবুকত দিব পাৰে যদি ফেচবুকৰ পৰা ইনকাম চিষ্টেমত কৰিব বিচাৰে যোনটো ইউটিউবত আপুনি ভিডিঅ'টো দিছে সেইটো সেম ভিডিঅ' আপুনি ফেচবুকত দিয়ক তাৰপিছত ফেচবুকত আপুনি ফটো চটো দি থাকক সৰু সুৰা ৰীল দি থাকক কথা নাই মুঠতে আপুনি যি কাম কৰে তেনেকুৱা দি গ'লে হ'ল তাৰে পিছত আছে আপোনাৰ ইনষ্টাগ্ৰামত আপুনি ফটো চটো ধুনীয়াকৈ আপলোড কৰক ভাল ফটো অলপমান যাতে মানুহৰ ৰিচটো পায় তাৰপিছত আপুনি ৰীল দিয়ক তাতো আকৌ ফেচবুকত যোনটো ভিডিঅ' দিয়ে আপুনি ইনষ্টাগ্ৰামতো দিব পাৰে তো তেনেকৈ মানে গোটেইকেইটা প্লেটফৰ্ম বেলেগ বেলেগ হয় এনে ফেচবুকটো আৰু ইনষ্টাগ্ৰামটোতো এটা হেৰিৰে হয় যিহেতু মেটাৰে হয় এইটো কেৱল অলপ ভাগ কৰি দিছে আৰু ত' তাতো ইনকাম আছে আপুনি ফেচবুকতো দিব পাৰে ফেচবুকত 6 মাহ কাম কৰক 6 মাহ কাম কৰাৰ পিছত আপুনি মনিটাইজ কৰি কিনে আপুনি পইচা তাতো ঘটক ফটো এটা দিলেও পইচা পাব ষ্টৰি এটা দিলেও পইচা পাব ৰীল এটা দিলেও পইচা পাব চ' ঠিক তেনেদৰে মানে ইনকাম কৰিব পাৰিব এনেকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকৰ পৰা চ' ইনষ্টাগ্ৰামত তেনেকৈ দি থাকিলে তাতো ইনকাম আছে পিছলৈকে আপোনাৰ যদি হৈ যায় তেতিয়াহ'লে তাতো পইচা পাব তাৰপিছত আপোনাৰ এক্সট্ৰা আৰু আছে পইচা যেনেকৈ আপোনালোকৰ স্পনচাৰবিলাকৰ পৰা এতিয়া গোটেইখিনি ভিডিঅ' আপুনি দিলে সময়ে দি থাকিলে আপোনালোকৰ মনিটাইজ হৈ গ'ল 6 মাহ পিছত তো তাৰে পিছত আপোনালোকে ভিডিঅ'জবিলাকৰতো পইচা পাই আছে তাৰে পিছত আৰু আছে আপোনালোকৰ স্পনচাৰ যদি আপোনালোকৰ ভাল স্পনচাৰ আহে কোনোবা স্পনচাৰৰো পইচা আছে এক্সট্ৰা পইচা এইবিলাক চ' ছ'চিয়েল মিডিয়া এতিয়া মানে এনেকুৱা ষ্ট্ৰংগেষ্ট প্লেটফৰ্ম হৈ গৈছে মানে ইনকামৰ যি নেকি বহুত মানুহ সৰুৰ পৰা বহুত ডাঙৰ হৈ গৈছে এতিয়া মানে কি লেভেলত আছে চ' আপোনালোকে দেখাই পাই আছে আজি ছাকচেছফুলখিনি দেখা পাই আছে আপোনালোকে কিন্তু তেওঁৰ ষ্টাৰ্টিং কেৰিয়াৰটো আপোনালোকে চোৱা নাই যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰে মানুহক আজিকালিৰ দিনত ছ'চিয়েল মিডিয়া প্লেটফৰ্মে ফিল্ম ষ্টাৰতকৈ মানে ডাঙৰ মানে চেলিব্ৰিটি হৈ গৈছে মানে সেনেকুৱা হৈ গৈছে এতিয়া ইমান এটা ডাঙৰ প্লেটফৰ্ম হৈ গৈছে মানে ছ'চিয়েল মিডিয়াটো যিনি মানে মানুহক ক'ৰ পৰা ক'লৈকে লৈ যাব পাৰে একো ক'বই নোৱাৰে কেৱল আপোনাৰ নিজৰ কণ্টেণ্ট হ'ব লাগিব নিজৰ দমত কৰা বস্তু হ'ব লাগিব কিবা এটা সদায় ভাল বস্তু দেখাব যাতে আপোনাৰ কণ্টেণ্টত ভাল ভিউজ আহে ভাল কমেণ্টছ আহে ভাল মানুহৰ উৎসাহ আহে তেনেকুৱা টাইপ মুঠতে এই 3টা প্লেটফৰ্ম আপোনালোকে ইউজ কৰক ভালকৈ ব্যৱহাৰ কৰক যাতে আপোনালোকে ছাকচেছফুল হয় আজি দিলে কালি নিদিলে মই আজি নোৱাৰোঁ যে কালি দিম এনেকৈ এইবিলাক কৰি লাভ নাই মুঠতে এটা কনষ্টেণ্ট ফ'কাছ ৰাখিব লাগিব যাতে মই সেই 180টা ভিডিঅ' মই দিব পাৰোঁ ছ'চিয়েল মিডিয়াত সেইটো এটা এম ৰাখিব তেতিয়াহে কাম বনিব নহ'লে ফ্লপ হৈ যাব গাইজ একো লাভ নহ'ব চ' আজিৰ পৰা আপোনালোকে কনষ্টেণ্টলি ৰাখক 180টা ভিডিঅ' তাৰে পিছত চাওক ৰিজাল্টটো আৰু ভাবিব নালাগে যে মই ছাকচেছ হ'ম নে নহ'ম সেইবিলাক ভাবিব নালাগে কেৱল আপুনি কাম কৰি গৈ থাকক ছাকচেছ আপোনাৰ আগতে আছে চ' বেছি দেৰি নকৰি আজিৰ পৰাই ভিডিঅ' দিয়া আৰম্ভ কৰি দিয়ক যাতে 180 দিনৰ এদিন কমি যায় তাৰে পিছত গৈ আপোনাৰ 180 দিন শেষ হৈ যায় চ' আজিৰ পৰাই ষ্টাৰ্ট কৰক আপোনালোকৰ ছ'চিয়েল মিডিয়া জাৰ্ণি যাতে আপোনালোকে আগবাঢ়ি যাব পাৰে আৰু পিছলৈকে ঘৰত বহি টকা ইনকাম কৰিব পাৰে কেনেকৈ আপলোড দিম কেনেকৈ মনিটাইজ হ'ব এইবিলাক যদি জানিব ইচ্ছা আছে তেতিয়াহ'লে কমেণ্ট কৰিব মই এটা প্লেটফৰ্মত গোটেইখিনি বস্তু ডিটেইলছত আপোনালোকক বুজাই দিম যাতে আপোনালোকে ভিডিঅ'খিনি আপলোড দিব পাৰে বা ফটোখিনি কেনেকৈ আপলোড দিব বেগেৰা ইত্যাদি চবখিনি গোটেই মই আপোনালোকক বুজাই দিম চ' আপোনালোকে কমেণ্ট কৰিব চ' আজিৰ পৰাই আপোনালোকে আৰম্ভ কৰি দিয়ক এই জাৰ্ণিটো যাতে আপোনালোকে ফিউচাৰত ভালকৈ চলিব পাৰে